हेलो फ्रेंड्स, आज आमी चिकेनर टेस्टी रेसिपी एटा बना हकसुन। प्रथमते मैं 500 ग्राम लोकेल चिकेन लैसु। चिकेनखिनि मेरिनेट करिबोलै मैं लैसु एचामुच आदार पेस्ट, एचामुच নহৰুৰ पेस्ट, एचामुच जीरा, एचामुच जालुक और गरम मसलार मिक्स, एचामुच हालधि, 2 চামুচ काश्मीरी मिर्च पाउडार, आधा चामुच चिकेन मसाला, आधा चामुच धनिया और निमख स्वाद अनुसरी। এতিয়া मैं এই আটাইখিনি চিকেনখিনিৰ ওপৰত দি দিম আৰু মই এইখিনি ভালদৰে মিক্স কৰি লম। মিক্স হোৱাৰ পিছত আধা ঘণ্টাৰ কাৰণে ঢাকনি দি মই চিকেনখিনি ৰাখি দিম। এতিয়া মই এখন কেৰাহীত তেল অলপ লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত 4টা কাটি থোৱা পিঁয়াজ ইয়াতে দি দিম। পিঁয়াজখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভালদৰে ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনিৰ ওপৰত 2 খিলা তেজপাত দি দিম। পিঁয়াজখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই মেৰিনেট হোৱা চিকেনখিনি পেলাই দিছোঁ। এতিয়া মই চিকেনখিনি 15 মিনিটমান ভালদৰে ভাজি ল'ম। তেল এৰিব ধৰাৰ লগে লগে মই ইয়াত অলপ আমুল ফ্ৰেছ ক্ৰীম দি দিছোঁ। এতিয়া মই পুনৰ 10 মিনিটমান সময় আটাইখিনি ভালদৰে ভাজি ল'ম।
এতিয়া অলপ পানী দিছোঁ। এতিয়া অলপ ভালদৰে লৰাই ঢাকনিখন 5 মিনিটৰ কাৰণে বন্ধ কৰি দিম। 5 মিনিট পিছত ঢাকনিখন গুচাই মই আকৌ কিছু সময়ৰ কাৰণে ভাজি লৈছোঁ। পানীখিনি কমি যোৱাৰ লগে লগে মই আকৌ অলপ পানী দি দিছোঁ আৰু আকৌ ঢাকনিখন বন্ধ কৰি দিছোঁ। ঢাকনিখন গুচাই পানী কমি যোৱাৰ লগে লগে এইবাৰ মই যিমানখিনি জোল কৰিব বিচাৰিছোঁ তাৰ বাবে অলপ পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত ভালদৰে অলপ সময়ৰ বাবে লৰাই দিছোঁ। আৰু এয়া আমাৰ চিকেনখিনি ৰেডি হৈ গৈছে। যদি মোৰ এই ৰেচিপিটো আপোনালোকে চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।